Hello guys, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত আমি নতুন এটা টপিকৰ ওপৰত ডিসকাস কৰিম। সো আজি আমি ডিসকাস কৰিম APSC ৰ যি অসম হিষ্টৰী আসামৰ পৰা যি জেনাৰেল ষ্টাডি 1 আৰু জেনাৰেল ষ্টাডি 2 দুইখন পেপাৰৰ কাৰণে অৰ্থাৎ প্ৰিলিমছৰ ক্ষেত্ৰত হোক বা মেইনছৰ ক্ষেত্ৰতে হোক 30 to 35% কোৱেশ্চন আসাম ৰিলেটেড হয়। সো এখন জেনাৰেল ষ্টাডি পেপাৰ 1 অৰ্থাৎ GS1 আৰু ইয়াৰ 30 পৰা 35% কোৱেশ্চন অসমৰ ৰিলেটেড হয়। সো এই আসাম ৰিলেটেডৰ কাৰণে আমি কি বুকস পঢ়িব লাগিব, সো তাৰ ওপৰতে আজি ভিডিঅ'টো হ'ব। নেক্সট আকৌ আপোনাৰ যিখন GS পেপাৰ 2 আছে সেইখন কোৱালিফাইং মাৰ্ক হৈছে 33 আৰু এখনো আপোনাৰ ফাৰ্ষ্ট পেপাৰখন আপোনাৰ একচুয়ালি সেকেন্ডখন ফাৰ্ষ্ট পেপাৰখন আসাম ৰিলেটেড হয়। সো ইয়াৰ পৰা 30 to 35% কোৱেশ্চন অসমৰ আহে। ইয়াৰ বাদেও মেইনছৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় আসামৰ ৰিলেটেড বহুতো। সো তাৰ কাৰণে কি বুকস ল'ব লাগিব আজিৰ ভিডিঅ'ত মই তাকে ডিসকাস কৰিম। সো ইয়াৰ কাৰণে আপোনালোকে ল'ব পাৰে এখন হৈছে আসাম ইয়াৰ বুক মাষ্টাৰ্ছ আসাম ইয়াৰ বুক তো 2023 মই 2023 খন লৈছো আৰু ইয়াৰ ৰাইটাৰজনৰ নাম আছে শান্তনু কৌশিক বৰুৱা। নেক্সট যিখন বুক আছে সেইখন হৈছে দ্য হিষ্টৰী অফ আসাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন 1826 to 1947 আৰু এইখনৰ ৰাইটাৰ হৈছে প্ৰিয়ম গোস্বামী। এখন বুক ল'ব পাৰে। আৰু 3 নম্বৰ বুকখন হৈছে এখন হিষ্টৰী অফ আসাম ছাৰ এডৱাৰ্ড গেট। এই তিনিখন আপোনালোকে বুকস ল'ব পাৰে। ইয়াৰ বাদেও বহুত কেইখন বুক আছে, সো আপোনালোকে সেইকেইখনো ল'ব পাৰে, কিন্তু মই বৰ্তমান এই তিনিখন বুকস লৈছো। আৰু যদি ইয়াৰ লিংক লাগে তেনেহ'লে আপোনালোকে কমেন্টত জনাব, মই আপোনালোকক দিবলৈ ট্ৰাই কৰিম। আৰু ইয়াতে কি আছে সেইবিলাক যদি বিষয় জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেন্টত জনাব। গোটেইকেইখন বুকে যথেষ্ট ভাল হয় আৰু ইয়াৰ যিটো মই অলপ চাইছিলোঁ, সো ইয়াতে গোটেইকেইখন বুকছে যথেষ্ট ভাল হয়। টেবল অফ কণ্টেণ্টছ ইয়াতে গোটেই অসম হিষ্টৰী গোটেইখিনি পাৰ্টছে আছে। প্ৰি হিষ্টৰিক এণ্ড ট্ৰেডিশ্যনেল ৰুলাৰ্ছ দ্য পিৰিয়ড ফ্ৰম 4th to 12th century, ইভেণ্টছ 13th to 15th century, দ্য কোচ কিং, এনেকৈ কৰি মানে আহোমৰ প্ৰি হিষ্টৰিক এণ্ড ট্ৰেডিশ্যনেল ৰুলাৰ্ছৰ পৰা একদম ক্ৰাউড অফ দ্য টি ইণ্ডাষ্ট্ৰীলৈ গোটেইখিনি ইয়াতে আছে। এখন হৈছে আপোনাৰ এই হিষ্টৰী অফ আসাম, এখনো ধুনীয়া কিতাপ। আৰু এখন যে হিষ্টৰী অফ আসাম এখন ফ্ৰম ইয়াণ্ডাবু পাৰ্টিশ্যন 1826 পৰা 1947লৈ। হিষ্টৰী অফ আসাম 1826 চনৰ পৰা 1947লৈ যিখিনি হৈছিলে এইখন বুকত আপোনালোকে পাব পাৰে। এইখনো যথেষ্ট ভাল হয়। ইয়াতো ডিক্লাইন অফ দ্য আহোম এণ্ড ইমাৰ্জ অফ দ্য ব্ৰিটিছ, আহোমৰ শেষ হৈছিলে শাসনকাল আৰু ব্ৰিটিছৰ আৰম্ভ হৈছিলে, ফাউণ্ডেশ্যন অফ দ্য কোম্পানীৰ ৰুলৰ ফাউণ্ডেশ্যনৰ বিষয়ে পঢ়িব পাব। এনেকৈ এই ষ্ট্ৰাগল অফ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে কেনেদৰে অসমে ষ্ট্ৰাগল কৰিছিলে এই গোটেইখিনি ভাৰতবৰ্ষৰ কেনেকৈ এখনত আপোনালোকে পাব। আৰু নেক্সট হৈছে আসাম ইয়াৰ বুক। এখনো যথেষ্ট মোষ্ট ইম্পৰ্টেণ্ট বুক হয়, কাৰণ অসমৰ বিষয়ে জানিব লগা হ'লে এইখন বুক লাগিবই, আসাম ইয়াৰ বুক। আৰু মই বৰ্তমান 23 আৰু ইয়াৰ প্ৰাইচটো আহে 500। আসাম ইয়াৰ বুকখনৰ 500। দ্য হিষ্টৰী অফ আসাম এইখনো আপোনাৰ 395 মান ৰুপিছত পাই যাব। আৰু যিখন এই হিষ্টৰী অফ আসাম এখন বুকছ আপোনাৰ এইখনো আপোনালোকে 500 মান ৰুপিছত পাই যাব এই বুকছ কেইখন। সো আল্টিমেটলি 1300-1400 ভিতৰত এই তিনিখন বুক আপোনালোকে পাই যাব। সো যদি কোনোবাই কিনিব বিচাৰে কিনিব পাৰে। আৰু যদি লিংক লাগে তেনেহ'লে কমেণ্ট বক্সত জনাব, মই ইয়াৰ লিংকবোৰ আপোনালোকক দি। আৰু আসাম ইয়াৰ বুকখনটো সকলোৰে হাতত থাকেই, সো এখনৰ বিষয়ে নকওঁ ইমান। সো ইমানেই আছিলে আসাম হিষ্টৰী আসামৰ বিষয়ে ৰিলেটেড মানে জানিবৰ কাৰণে আপোনালোকে এইকেইখন বুকছ ল'ব পাৰে। সো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেনে আকৌ এবাৰ নতুন কণ্টেণ্ট আপোনালোকলৈ আগবঢ়াম। সো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিমান পাৰে, আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।